লক্ষীপুৰত নাহৰ ফুটুকী বাঘ উদ্ধাৰ বন বিভাগক সমৰ্পণ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ নিদানপুৰৰ ছানোৱাৰ হুছেইনৰ ঘৰত এটি নাহৰ ফুটুকী বাঘ ওলোৱাত নিদানপুৰত আজি হোৱা-দোৱাৰ সৃষ্টি হয়। জনামতে আজি দুপৰীয়া ছানোৱাৰ হুছেইনৰ ঘৰৰ পাছফালে শাক-পাচলিৰ খেতিৰ মাজত বাঘটোক তেওঁৰ মাতৃয়ে প্ৰথমে প্ৰত্যক্ষ কৰে। ছানোৱাৰ হুছেইনৰ মাতৃয়ে বাঘ দেখি চিঞৰে আৰু প্ৰথম অৱস্থাত ভয়তে প্ৰায় অচেতন হৈ পৰে। চিঞৰ শুনি পৰিয়ালৰ লোক আৰু গাঁওবাসী আহি জালেৰে বাঘটো আবদ্ধ কৰে। কিছুসংখ্যক লোকে সৰু বাঘটোক মাৰপিট কৰে, ফলত বাঘটো দুৰ্বল হয়। অৱশ্যে পিছত বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ লোক আহি বাঘটো উদ্ধাৰ কৰি লৈ যায়। বন প্ৰায় নোহোৱা অৱস্থাত জনশূন্য এলেকা এৰি জনপূৰ্ণ এলেকাত বাঘ এটা স্থান লোৱাত বিশেষ তাৎপৰ্য বহন কৰিছে। লক্ষীপুৰৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, ৰামধেনু অসম লাইভ। মোৰ মাকে এনে চব্জি তালত চব্জি উঠাবলৈ গৈছে, তাতে যাই এনে মাৰ সন্মুখত আগৰ গৈছে। মা চিঞৰ বাখৰ কৰি আছে, বাঘ আহিছে। তৎক্ষণাত মই দৌৰি গ'লোঁ। গাঁৱৰ মানুহ আৰু দৌৰি যাই কিনে আমি ধৰিছোঁ যেনে তেনে আৰু নেট আছিল, জালেদি কিমানকৈ ধৰিছোঁ। ধৰি ফৰেষ্টক মাতিছোঁ, ফৰেষ্টে আহি লৈ গ'লে। আমিতো নামটো নাজানো, ফৰেষ্টক কৈছিলোঁ এইটো কি নাহৰ ফুটুকী নেকি বাঘ বুলি ক'লে। ক'লে পোৱালি আৰু পোৱালি সিহঁতে কয় ইয়াতকৈ ডাঙৰ, বেছি ডাঙৰ নহয় বুলি ক'লে। এইটো ইমানেই হয়।